নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ ইউটিউব চেনেলৰ প্ৰথম ভিডিঅ'। সেইবাবে আজি কি বনালোঁ তাকে চাওঁ আহকচোন। এয়া নৰসিংহৰ লগত মাছৰ জোল বনাবলৈ লৈছোঁ। নৰসিংহখিনি পেষ্ট কৰি কুকাৰত দি তাতে অলপ পানী দিছোঁ আৰু 2টা হুইচেল আহালে গেছত বহাই দিছোঁ। আনফালে কেৰাহী এখনত অলপ তেল গৰম হ'বলৈ দি তাতে মাছ কেইপিচমান দিছোঁ আৰু সেইখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া মাছ কেইপিচ ভজা হৈ গৈছে। ইয়াৰ পাছতে কেৰাহীখনত অলপ তেল দি গৰম হ'বলৈ দিছোঁ। তাতে পাঁচফোৰণ অলপ দিছোঁ আৰু এয়া তাতে কেঁচা নহৰু আৰু আদাৰ পেষ্ট অলপ দি দিছোঁ আৰু এইখিনি ৰঙচুৱা হোৱালৈকে অলপ দেৰি ভাজি ল'ম। এয়া ৰঙচুৱা হোৱাৰ পাছতে ইয়াতে 3টা বইল কৰা আলু টুকুৰা টুকুৰকৈ ভাঙি দিছোঁ। এয়া অলপ দেৰি আলুখিনি ভাজি ল'ম আৰু ভাজি লোৱাৰ পাছতে তাতে দিম অকণমান হালধি আৰু অকণমান আধা চামুচমান জালুকৰ গুড়া আৰু এইখিনি দি ভালকৈ আলুখিনিত মিক্স হোৱাকৈ ভাজি ল'ম। আৰু এয়া আগতে যে কুকাৰত উতলাই লৈছিলোঁ তাৰে জোলখিনি এতিয়া কেৰাহীত ঢালি দিছোঁ আৰু কেইটামান উতল অহালৈ ৰাখি দিম। এয়া কেইটামান উতল অহাৰ পাছতে ইয়াতে আমি দি দিম কেইপিচমান মাছ। আৰু মাছখিনি দিয়াৰ পাছত আকৌ অকণমান দেৰি উতল আহিবলৈ দি আমাৰ মাছৰ জোল তাৰ পাছত ৰেডি হৈ যাব। এয়া চাওকচোন, মাছৰ জোল আমাৰ ৰেডি হৈ গৈছে। ইয়াৰ পাছতে বনাবলৈ লৈছোঁ বেঙেনাৰ লগত মাছৰ মূৰ আৰু পেটু। আৰু তাৰ বাবে যি লৈছোঁ মই তলত লিখি দিম। এয়া কেৰাহীখন অলপ গৰম হ'বলৈ দি তাতে তেল অলপ দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ পাছতে পিঁয়াজ আৰু আদা নহৰুৰ পেষ্ট অলপ দি অলপ দেৰি ভাজি লৈছোঁ। এয়া ভাজা হোৱাৰ পাছতে ইয়াতে দিছোঁ পেটুখিনি আৰু পেটুখিনিতে অকণমান হালধি আৰু অকণমান নিমখ জোখ অনুসৰি দি দিছোঁ আৰু সেইখিনি ভালকৈ লৰাই লৈ তাতে অকণমান গৰম মছলা, মিট মছলা আৰু জিৰা দি আকৌ অলপ দেৰি ভাজি ল'ম। এয়া অকণমান দেৰি ভাজাৰ পিছতে দি দিছোঁ কেইটামান কেঁচা জলকীয়া আৰু এইখিনি ভাজি পেলাই আগতে কাটি থোৱা আলু, বেঙেনা আৰু কণ বিলাহীখিনি দি অলপ দেৰি ভাজি ল'ম। এয়া ভাজাৰ পাছতে ইয়াতে দি দিছোঁ মাছৰ মূৰ কেইডোখৰ আৰু অলপ দেৰি ঢাকন মাৰি দিয়াৰ পাছতে এয়া চাওকচোন, আমাৰ বেঙেনাৰ লগত মাছৰ মূৰৰ ভাজিখন ৰেডি হৈ গৈছে। ইয়াতে সৰিয়হৰ লগত কণ বিলাহী আৰু সৰু মাছ কেইটামান দি পেলাই মই অলপ পাতত দিছিলোঁ। তাৰ ভিডিঅ'টো দিয়া হোৱা নাই, যদি বিচাৰে আপোনালোকে মই দি দিম। এয়া আমাৰ থালিখন ৰেডি হৈ গৈছে। এয়া কেইটামান সৰু মাছ ভাজি লৈছিলোঁ। এয়া মাছৰ লগত নৰসিংহৰ জোল, কেইডোখৰমান কাচকলো ফ্ৰাই কৰি লৈছিলোঁ আৰু সৰিয়হৰ লগত সেয়া সৰু মাছৰ পাতত দিয়া, তাৰপিছত মাছৰ মূৰৰ লগত বেঙেনাৰ ভাজি, এডোখৰ ফ্ৰাই মাছ আৰু এটা জলকীয়া। ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। লগতে যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।